মানে এই ইনষ্টিটিউটটোত বিনামূলীয়াকৈ ডান্সিং, ছিংগিং, ফুটবল, ভলিবল, মাইম, ৰবটিক সায়েন্স, কম্পিউটাৰ, বডি লেংগুৱেজ আৰু ইয়াৰ উপৰিও বহুত কিছু এডুকেশ্যন দিয়া হয় বিনামূলীয়াকৈ, একদম বিনামূলীয়াকৈ। তো যিমান গোৱালপাৰাবাসী তথা অসমবাসী আছে সকলোৱে এই ভিডিঅ'টো ভালদৰে চাওক, আপোনালোকৰ বাবে বহুত দৰকাৰী ভিডিঅ' হয় এইটো। তো ভাই লোক ওয়েলকাম টু মাই চ্যানেল আফতাব আনায়া ভ্লগস। তো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ ভাইটি ভণ্টি যিমান আছে সকলোৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ, বহুত দৰকাৰী ভিডিঅ'। তো আপোনালোকে এইটো ভিডিঅ'টো চাই থাকিব, কাৰণ আজি ভিডিঅ'টোত বহুত কিছু শিকিব লগা, জানিব লগা, বুজিব লগা বস্তু আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো কথা গম পাই যাব। মই বাকী গোটেইখিনি এটা এটাকৈ চব জনাই আছোঁ আপোনালোকক। মোৰ বেক চাইডে চাব পাৰে আপোনালোকে কিমান চাইকেলিষ্ট আহিছে। মানে আজি মোটামুটি 200ৰ ওপৰত চাইকেলিষ্ট আহিছে। আৰু আজি এই প্ৰগ্ৰামটো চন্দন চামালা লাইব্ৰেৰী আৰু লগতে গোৱালপাৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা একলগে এই ব্যৱস্থাটো কৰা হৈছে। এতিয়া মোৰ লগত আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট সাহেব দীপক কুমাৰ নাথ। দাদা ভালে আছে? আজিৰ প্ৰগ্ৰামটোৰ ওপৰত আপুনি কি ক'ব? উদ্দেশ্য একেটাই যে ল'ৰা ছোৱালীখিনিক চাইক্লিঙৰ প্ৰতি আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগতা অনা, আৰু সেইটো উদ্দেশ্য কৰি আমি বছৰি এইটো অনুষ্ঠিত কৰি আহিছোঁ। আশা কৰিম এনেভাৱে আমাৰ ল'ৰা ছোৱালীবিলাকে সুস্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি তেওঁলোকে আগবাঢ়ি যাব। থেংক ইউ ছ' মাছ দা, দীপক দা। আৰু আমাৰ মৃণাল ভাই এতিয়া আমাৰ লগত আছে, আৰু মৃণাল ভাই যিহেতু এই লাইব্ৰেৰীটো চলাই আছে নিজে, তো মৃণাল ভাই কি কয় এইটো প্ৰগ্ৰামৰ ওপৰত অলপ জানিম। হয়, মই মৃণাল পদ্ম দাস, মই চন্দন চামালা লাইব্ৰেৰীৰ লাইব্ৰেৰিয়ান, লগতে ছেক্ৰেটাৰী হয়। মই নিজেও চাইক্লিং কৰোঁ। চাইক্লিং কৰাৰ মূল উদ্দেশ্যটো হৈছে নিজৰ শৰীৰটো সুস্থ ৰখা, তাৰপিছত লগতে যিখিনি সৰু সৰু ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকে বাইক স্কুটিৰ প্ৰতি আসক্ত নহয়, চাইকেল চলাই নিজৰ স্বাস্থ্যটো ভাল ৰখা, লগতে খেলা ধূলা কৰি নিজৰ স্বাস্থ্য ভাল ৰখা। লগতে চাইকেল ৰেলীটোৰ আমাৰ থিমটো হৈছে ৰাইট ফৰ হেল্থ, ৰাইট ফৰ আৰ্ট। যেতিয়া আমি নিজৰ শৰীৰটো ভাল ৰাখিম তেতিয়া আমি বাকী আমাৰ পৃথিৱীখনো ভালকৈ ৰাখিবলৈ মানে উৎসাহ পাম। আৰু আজিৰ প্ৰগ্ৰামটো যি হ'ব আৰু হ'ব লগা আছে আগন্তীয়া, তো সেইখিনিৰ বিষয়ে অলপমান জনাই দিব আমাক। হয়, আজি আমি চাইকেল ৰেলীটোৰ শেষত এটা ৰবটিক এটা শ্ব' এটা আমি আয়োজন কৰিছোঁ আমি চন্দন চামালা লাইব্ৰেৰীত। যিসকল ল'ৰা ছোৱালীয়ে ৰবটিক্সৰ প্ৰতি ইণ্টাৰেষ্টেড তেওঁলোকে আমাৰ তাতে আহি বিনামূলীয়াকৈ ৰবটিক ছায়েন্সৰ শিক্ষা ল'ব পাৰিব, বিনামূলীয়া কম্পিউটাৰ শিক্ষা ল'ব পাৰিব। আৰু আজি আমাৰ চেছৰো এটা অকণমান শ্ব' এটা ৰাখিম। হয়, তো তেনেকৈ ধৰণৰ আমি কিছু ব্যৱস্থা কৰিছোঁ। হয়, তো ভাই লওক আপোনালোকে গম পাইছে আজি মানে প্ৰগ্ৰামটো বহুত ধামাকাজা হ'ব গৈ আছে, আৰু লগতে বহুত কিছু শিকিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ পৰা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইফালে চাব পাৰে মই এটা খাতাৰনাক চাইকেল লৈ আহিছোঁ, টায়াৰবিলাক চাব পাৰে আপোনালোকে হাতীৰ ভৰিতকৈও মোটা। ইমান মোটা টায়াৰ মই ফাৰ্ষ্ট টাইম চলাই আছোঁ, মোৰ অৱস্থা টাইট আজি। আৰু আগলৈ কি হ'ব মই নাজানো, 10 কিলোমিটাৰ চলাব লাগিব, বাকী গম পাম লাহে লাহে। আজি তামাম হৈ যাব ভিডিঅ', চাই থাকিব ভিডিঅ'টো। তো ভাই লওক এতিয়া মোৰ লগত আছে তানবীৰ ফিৰদৌছি, আমাৰ অসমৰ এজন জানা মানা চাইকেলিষ্ট হয়। আপোনালোকে চাগে ইয়াক বহুত জাগাত দেখিছে, বহুত নিউজ পেপাৰত প্লাছ নিউজ চেনেলত দেখিছে। তো তানবীৰ কি খবৰ তোমাৰ প্ৰথমতে? গুড মৰ্নিং। হয়, গুড মৰ্নিং। ফাৰ্ষ্ট টাইম আমি এনেকৈ ডাঙৰ ৰাইড এটেণ্ড কৰিব ওলাইছোঁ। আমাৰ মেইন ফাইট হ'ব কাৰ্বন ফুটপ্ৰিণ্ট, যোনটো বস্তু আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। ডেইলি লাইফত আমি টি চাৰ্ট ইউজ কৰোঁ, তাৰপিছত আমি ৱাটাৰ বটল ইউজ কৰোঁ, যোনখিনি বস্তু ইণ্ডাষ্ট্ৰীৰ পৰা আহে। তো সেইখিনি বস্তু আমি কি কৰিবৰ কাৰণে আমি চাইকেল চলাব লাগে। তো সেইটোৱে ভাবোঁ যে চবেই চাইকেল ইউজ কৰক, অফিচতো ইউজ কৰক, স্কুলতো ইউজ কৰক। আৰু এইফালে চাব পাৰে আপোনালোকে তানবীৰৰ চাইকেলখন। তানবীৰৰ চাইকেলৰ টায়াৰটো চাওকচোন কিমান পাতল, আৰু ইমান স্পীডত আহে ন তানবীৰে। মোৰ আগেদি আহিছে, মোৰ মাথা নষ্ট হৈ গৈছে, ইমান স্পীডত আহে। তানবীৰ ক'ত গৈছে এতিয়ালৈ? মই শ্বিলং মাৰিছোঁ, নৰ্থ ইষ্ট মাৰিছোঁ, আৰু 900 কিলোমিটাৰ্ছ কমপ্লিট কৰিছোঁ এইখন ডে। আৰে বাপৰে বাপ, 900 কিলোমিটাৰ্ছ! ইটো মানে তামাম চাইকেলিষ্ট হয়, আপোনালোকে গমেই পায়। আৰু ইয়াৰ কাৰণে 10 কিলোমিটাৰ চাইকেলিং কৰা বহুত খুব মানে সৰু কথা, কিন্তু আমাৰ মানে অলপ অৱস্থাটো টাইট হৈ আছে, আমি চাইকেলিং নকৰোঁ যিহেতু। তো সকলোৱে চাইকেলিং কৰাটো বহুত বেছি দৰকাৰ। আপোনালোকেও সদায় ট্ৰাই কৰিবা এবাৰ ৰাতিপুৱা চাইকেলিং কৰাৰ কাৰণে, হেল্থৰ কাৰণে ভাল, অভাৰঅল মানে বডি ডেভেলপমেণ্টৰ কাৰণে বহুত বেছি ভাল হয় না? আৰু ভাই লোক এইফালে আছে আমাৰ লগত চানিউল ভাই। এইফালে যে আপোনালোকে চাইকেলটো চাই আছে, যাওক একদম সৰু টিকৰা চাইকেল, আৰু এইটো লৈ বোলে ই বোলে মানে গোটেই বোলে ইণ্ডিয়া ঘূৰি ফুৰে। সঁচাকে যা, সঁচাকে দিল্লী মুম্বাই গোটেই জেগাতে যাম। দিল্লী মুম্বাইও যাবি? সঁচাটো? সঁচা। তো ভাই লোক চাইছে জজ, দিল্লী মুম্বাই চব জেগাতে যাব বোলে এই চাইকেলখন লৈ। অলপ বেছি হৈ গৈছে নেকি? সঁচা? এই আমেৰিকাতো যাব পাৰো তাৰমানে। বঢ়িয়া বঢ়িয়া, আজি হ'ব, গম পাই যাম আজি। জোচ থাকিলে জোচ আৰু হজ চব থাকিব লাগিব, অকল জোচ থাকিলে নহ'ব। ঠিক আছে, দিয়ক দিয়ক। এতিয়া আৰম্ভ কৰিলোঁ যাত্ৰা, মোটামুটি 10 কিলোমিটাৰৰ যাত্ৰা। বহুত দিন পিছত চাইকেলিং, মজা লাগিব। পিছফালে চাব পাৰে চব আহি আছে, আৰু আগত যাওঁ, গৈ কিনে এটা ধুনীয়া শ্বট লৈ আছে আপোনালোকক দেখুৱাম। বৰক দে, কেনেকুৱা লাগি আছে? ভাল লাগি আছে না? পুৰা মজা। হেডফোন লগাই লৈছে দেখোন, বোট ৰকাৰ্ছ না, একদম বোট ৰকাৰ্ছ লগাই লৈছে। বঢ়িয়া বঢ়িয়া, ষ্টাৰ্ট কৰা, বঢ়িয়া বঢ়িয়া। আহি থাকা চবেই,
মজা মজা ও মা ফেপানি ছুটিলে এটা আপ পাইছো এ ভাই কেনেকুৱা ভাই এ হামান চামন্তি গাড়ীছা এ বঢ়িয়া ও মা আপ হাইলক এতিয়া আছো আপত কিন্তু আপ চাপ কিছু গম নাপায় কেমেৰাত অৱস্থা টাইট ভাই অৱস্থা টাইট ও মা হামান চামন্তি গাড়ীৰ তামাম নহয় আজি অৱস্থা টাইট বলক এতিয়া আমি পালো বাপুজি নগৰ মানে বহুত কিবা কিবি ঘূৰিব লগা আছে ভাই লোক চাই থাকক অৱস্থা টাইট অলপ সেইকাৰণে সদায় চাইকেলিং কৰিব লাগে বহুত ইম্পৰ্টেণ্ট আমি গম পাই আছো চাইকেলিং নকৰাৰ পৰিণাম কি বলক এতিয়া বাইকৰ বাপ এইটো বাইকৰ বাপ অ তামাম একদম তামাম চাক্কা মানে এইবিলাক বহুত মোটা চাক্কা কষ্ট নালাগে একদম ঢিলা অ এতিয়া চলাই চাবা টেনশ্যন নাই অ বঢ়িয়াকে চলাবা নো প্ৰব্লেম চলাব চবে চলাব এইটো আৰু আগেদি টিকলাটোক চাক না মজা লাগিছে না টিকলাটোক একদম ধুনীয়াকৈ ট্ৰেক চেট পিন্ধি আহিছে চাইকেলৰ মজা যেনেকা মানুহ তেনেকা চাইকেল যেনে মানুহ তেনে চাইকেল বাপুজি নগৰৰ পিছত পাই গ'লো দুৰ্গা মন্দিৰ আৰু এতিয়া দুৰ্গা মন্দিৰৰ পৰা চিধা চিধি কোনফালে বা যায় ইমান নাজানো ভালকে লাহে লাহে গম পাই থাকিম এটাকে থেংক ইউ ভাইটি মোৰ ভিডিঅ' চোৱা তুমি সব ভিডিঅ' চোৱা হয় নেকি আচ্ছা থেংক ইউ বহুত ভাল লাগিল হা ভাল লাগে না থেংক ইউ ভাইটি থেংক ইউ এইফালে এটা কণমানি ফেন লগ পাই গ'লো চিনি পাই আৰু মানুহ ভাল লাগে মনটো মানে মোৰ ভিডিঅ' চোৱা নাই হা হয় নেকি থেংক ইউ কি কৈছা হয় নেকি থেংক ইউ ভাইটি থেংক ইউ অলপ বেছি কৈছে ভাইটি ডিম্পু বৰুৱা ফেল নহয় ভাই ডিম্পু বৰুৱা এক নম্বৰে থাকিব আমি লাহে লাহে আগবাঢ়ি আছো আৰু আগবাঢ়ি থাকিম হয় আছো ভাই ভাল লাগে মানুহ যেতিয়া অলপ চিনি পায় মাতে তেতিয়া অলপ ভাল লাগে আৰু মানে কিবা এটা এইফালে ভণ্টিকেইটা বোলে পুৰা মানে হয়ৰাণ হৈছে অ মা বহুতকেইটা আপ ন আবুত লাগে অৱস্থা বেয়া আৰু পিছফালে আছে মোৰ লগত ৰফিক ভাই মই যেন আগত লাগাইছে কেনেদৰে লাহে লাহে উচ্ছা অ ৰফিক ভাই কি খবৰ অৱস্থা হয় নেকি এই হাঁপানি উঠছে বোলে ৰফিক ভাই এইফালে খুৰা হাঁহি আছে অ খুৰা হাঁপানি উঠছে নেকি নাই উঠা খুৰাৰ উঠা নাই ৰফিক ভাই উঠছে মোৰ অলপ উঠছে বহুত বেছি উঠা নাই এইফালে চাব পাৰা আমাৰ এতিয়া ৰোড পাৰ্কো আছে অ মা দেখা পাই আছে নে নাই ৰোড পাৰ্ক পাইছে পলক ষ্টাইল বাজাৰ পালো অ মা আহি পালো বিঅচি আৰু বিঅচিৰ পৰা এতিয়া কোনফালে যাম নাজানো গৈ আছো চিধা বাপৰে আৰু আহি পালো ট্ৰান্সপৰ্ট এতিয়া অলপ ভিৰ বহা আৰম্ভ হৈ গৈছে ৰাতিপুৱা বাজিল 6টা আৰু এতিয়া আছো কল্পনা চিনেমা হল ৰোড এইফালে মানে কাৰবলা হৈ ওলাই যাবই বোলে অৱস্থা বেয়া এইফালে বেগ চেক পৰি গৈছে উঠাই লওঁ বেগ উঠাই লওঁ জলদি বেগ উঠাই লওঁ আৰু আহি পালো নয়াপাৰা ভাই মোৰ অৱস্থা বেয়া হৈ গৈছে আৰু নয়াপাৰাৰ পৰা এইফালে টাৰ্ণিং ল'ব আমাৰ স্কুলৰ ইফালে এতিয়া আছো নয়াপাৰা আৰু মই গৈ আছো কলিতাপাৰা চাব পাৰা এইফালে চব আহি পাইছে ভালে আহি পাইছা বঢ়িয়া এইফালে চাওক একদম ভৰ্তি হৈ আছে চব লাইন এই আগলৈকে আছে এইফালে চাব পাৰে আপোনালোকে বঢ়িয়াকৈ চাইকেলিং কৰিছা তো আগত লাগিছে পানী খাইছা পানী খোৱা নাই এতিয়াও হয় নেকি ভিডিঅ' চোৱা নামো জানা দেখোন কি নাম তোমাৰ আব্দুল আলিম হয় নেকি ভাল পোৱা না ভিডিঅ' চাই থেংক ইউ ভাইটি থেংক ইউ তুমি চোৱা না নাই মই গম নাপাওঁ আপোনাৰ ভিডিঅ' চেনেলটো মাজে আহি থাকে ওকে আজি চাবা আৰু এইফালে আছে আমাৰ লগত ৰিপৰ্টাৰ ভাই ৰচিদুল ভাই আৰু ৰচিদুল ভাই ল'ৰা এইটো মোৰ বোলে ভিডিঅ' চাই মোৰ ভিডিঅ' চোৱা কেনেকুৱা লাগে ভাল লাগে কি নাম তোমাৰ আৰ্ণৱ হুছেইন ওকে আজি কেনেকুৱা লাগিছে চাইকেলিং কৰি ভাল ভোক লাগিছে নেকি ভোক লাগিছে দাদা ভোক লাগিছে বোলে ল'ৰাটোৰ লাগিব ৰাতিপুৱা আহিছে আৰু অকল পানী খাই আহিছে জীৱনৰ প্ৰথম তেওঁৰ এই চাইক্লিং গতিকে মোৰো ভাল লাগিছে ল'ৰাৰ লগত মই পাৰ্টিচিপেট কৰিলোঁ চাইক্লিঙত আজি প্ৰগ্ৰামটো কেনেকুৱা লাগিছে আপোনাৰ খুব ভাল লাগিছে আৰু ৰাইজ পৰিৱেশৰ প্ৰতি সজাগ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আৰু ৰচিদুল ভাই সদায় ৰিপৰ্টিং কৰি থাকে সকলোকে কুৱেশ্যন কৰি থাকে ন আজি মই অলপ কুৱেশ্যন কৰি দিলোঁ কেনেকুৱা লাগিছে ৰচিদুল ভাই খুব ভাল লাগিছে সকলোৰ লগত একেলগে চাইক্লিং কৰিলোঁ খুব ভাল লাগিছে আজি কুৱেশ্যন যে কৰিছোঁ এইটো কেনেকুৱা লাগিছে খুব ভাল তোমাৰ কুৱেশ্যন কৰাৰ যি কুৱেশ্যন কৰাটো খুব ধুনীয়া থেংক ইউ দাদা থেংক ইউ আৰু আগত কি হৈছে দেখুৱাইছে এটাকে ভাই আৰু এতিয়া চবে চাইকেলিং কৰি দুখে ভাগৰ ইয়াতে বহি
বহিছে আৰু এইফালে খোৱাৰ ব্যৱস্থা কৰিছে আৰু এইফালে আছে আমাৰ সিঙ্গাৰ ডেভিড ভালে আছে ডেভিড একদম বঢ়িয়া আৰু এইফালে বুফে সিস্টেম কৰিছে আৰু লগতে ইয়াৰ খানা দায়িত্বটো আছে শুভম কি খবৰ তোমাৰ ভালে আছো আপোনাৰ ৰাতিপুৱাৰ পৰা পুৰা বিজি একদম মানে ৰাতিপুৱা 4টা বজাৰ পৰা 4টা বজাৰ পৰা বঢ়িয়া ভণ্টি ভোক লাগিছে ভাগৰ লাগিছে বাবা দিয়া 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 খাই লোৱা তোমাৰ ভোক লাগিছে ভাগৰ লাগিছে থেংক ইউ ভালকে খাবা হা আৰু ধুনীয়াকে লাহে লাহে চাইকেল চলাবা বেছি স্পীডত নচলাবা বহুত স্পীডত চাইকেল চলাইছে কিন্তু গোটেইকেইটাই লাহে লাহে হা অ'কে বঢ়িয়া আৰু এই টিকলা বাচ্চা 10 কিলোমিটাৰকে ৰান কৰিছে ধেমালি কৰা নেকি ৰে বাবা বঢ়িয়া 10 কিলোমিটাৰ ৰান কৰিছে এই টিকলা বাচ্চা আৰু বহুত আছে সৰু সৰু টিকলা বাচ্চা বহুত আছে কেনেকুৱা লাগিছে আজি ৰাইড কৰি মজা লাগিছে ন ইমান ডাঙৰ ৰাইড বঢ়িয়া আৰু এইফালে আছে আমাৰ কেমেৰামেন নেকিব ভাইটি কেনেকুৱা লাগিছে আজি কেমেৰা কৰি মজা লাগিছে ন একদম বঢ়িয়া আজি হামম চামনি কাটিছা আৰু এইফালে আমাৰ লগত আছে চন্দন খুৰা আমেৰিকাৰ পৰা লাইভ আমাৰ লগত আছে অলপ ফাকত আহিছো মানে বহুত বেছি হাল্লা চিল্লা চলি আছে ন খুৰা ভালে আছে আজিৰ প্ৰগ্ৰামটো বহুত বেছি ধুনীয়া হৈছে বহুত ভাল লাগিছে আমাৰ আহি কেনে ইয়াতে আৰু বহুত দুখৰ ওপৰত ল'ৰা ছোৱালী আহিছে আৰু আজি ফাৰ্ষ্ট আপোনাক দেখিলো বহুত ভাল লাগিছে আপোনাক দেখি আজি কথা পাতিলো অলপমান মানে সাউণ্ডৰ কাৰণে একদম শুনা নাযায় চাৰিওফালে বেকগ্ৰাউণ্ড সাউণ্ডটো বহুত বেছি আহি আছে হয় আৰু আপোনাক কেতিয়াবা লগ কৰিম নিশ্চয় আপুনি যদি ইয়াতে আহি লগ কৰিব পাৰিম আমাৰ আমেৰিকাত যোৱাৰ মানে কেপাচিটি নাই ন আৰু চন্দন খুৰা এতিয়া আমাৰ লগত লাইভ আছে মই আপোনালোকক দেখুৱাইছো আৰু আমেৰিকাত যদি কেতিয়াবা সৌভাগ্য হয় চন্দন খুৰা ঘৰত যাম হয় চন্দন খুৰা থেংক ইউ চন্দন খুৰা থেংক ইউ ছ' মাছ আপুনি ইমানখিনি সঁহাৰি জনোৱাৰ কাৰণে হয় নিশ্চয় লগ হ'ব কেতিয়াবা হয় ঠিক আছে থেংক ইউ এতিয়া আমি অলপ লাইন ধৰো খাই লওঁ ভোক লাগিছে বহুত বেছি ভোক লাগিছে খাই ভোক লাগছে হা পানী পিয়া লাগিছে একদম অলপ পানী আৰু মানে অলপ কিবা কিবি খাই লওঁ আৰু যিখিনি পাৰো পেটত যায় বহুত বেছি ভোক লাগিছে আৰু ইয়াৰ পিছৰ পৰাই মোৰ মাইকৰ প্ৰব্লেমটো আৰম্ভ হৈ গ'ল মানে মাইকটো যিমান ভিডিঅ' কৰিছো চব মিউট হৈ গৈছে চাই থাকক এতিয়া সকলোৰে খোৱা লোৱা হৈ গ'ল আৰু খোৱা লোৱা হোৱাৰ পিছত এটা বস্তু মানে বহুত আছে সেইটো হৈছে যিমান চাইকেলিষ্ট আহিছে যিমানে চাইকেলিং কৰিছে সকলোকে এখন চাৰ্টিফিকেট আছে তো গম পাইছে না আপোনালোকে মানে ইয়াৰ পিছৰ পৰা মই যিমান ভিডিঅ' ক্লিপ লৈছিলো সকলোখিনি মিউট হৈ গৈছে মানে মোৰ মাইকৰ তাঁৰডাল আধা চিঙা হৈ আছিলে মই গমেই নাপাওঁ তাৰপিছত যিমান ভিডিঅ' ক্লিপছ আছে গোটেই মিউট হৈ আছিলে আৰু মই কৈ আছিলো মানে এই চাইকেল ৰেলীটোত যিমান ল'ৰা ছোৱালীয়ে মানে পাৰ্টিচিপেট কৰিছিলে সকলোকে এখন চাৰ্টিফিকেট দিয়া গৈছে সেইটো মানে বহুত বেছি ভাল লাগিছে মানে সকলোৱে এটা মনৰ পৰা উৎসাহ পাইছিলে আৰু মানে আৰু যিহেতু মোৰ গোটেই ভিডিঅ' ক্লিপে মিউট হৈ আছিলে তো ইচ্ছা কৰিলে মই গোটেইখিনি ডিলিট কৰি দিব পাৰিলোহেঁতেন কিন্তু এই ল'ৰা ছোৱালীখিনি যিমান আশা কৰি মোৰ ভিডিঅ' ক্লিপত আহিছিলে মানে তেওঁলোকে নিজকে ইউটিউবত বা ফেচবুক পেজত দেখিব তো সেই ইচ্ছাটো মই মানে মাৰিব খোজা নাই যাৰ কাৰণে মই ভিডিঅ' ক্লিপখিনি আপলোড কৰি আছো আৰু এইফালে মোকো এখন চাৰ্টিফিকেট দিবলৈ মাতিলে মানে চাৰ্টিফিকেটখন দেখিয়ে মোৰ কিবা ভাল লাগি গৈছে মানে বহুত দিন পিছত চাইকেলিং কৰিছো আৰু এৰেই চাইকেলিং কৰি এখন চাৰ্টিফিকেট তো কিবা এটা ভাল লাগে আৰু মনৰ পৰা আৰু মোক যিমানখিনি মানে সঁহাৰি জনাইছে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি হাত চাপৰি মাৰি মনৰ পৰা যি মৰম দেখুৱাইছে সেইটো আৰু মানে ভাষাৰে মানে ব্যক্ত কৰিব নোৱাৰিম আপোনালোকক কি ক'ম আৰু ইয়াৰ উপৰি আৰু এইখিনি সময়ত মোৰ লগত আছিলে মৃণাল ভাই যোনে এই লাইব্ৰেৰীটোৰ বিষয়ে এক্সপ্লেইন কৰিলহেঁতেন যে মানে এইটো এটা অকল লাইব্ৰেৰীয়ে নহয় এইখন এখন ভেৰিয়াছ কাইণ্ড অফ এডুকেশ্যন চেণ্টাৰ হয় মানে এইটোৰ বিষয়ে বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰিছিলে মৃণাল ভাই কিন্তু মোৰ আৰু আপোনালোকৰ দুৰ্ভাগ্য যে আমি শুনিব নোৱাৰিলো কিন্তু মই আপোনালোকক এক্সপ্লেইন কৰাৰ চেষ্টা কৰি আছো মানে এই ইনষ্টিটিউটটোত বিনামূলীয়াকৈ ডান্সিং ছিংগিং ফুটবল ভলীবল মাইম চেষ্ট কেৰম বেডমিণ্টন ক্ৰিকেট ৰবটিক সায়েন্স কম্পিউটাৰ বডি লেংগুৱেজ আৰু ইয়াৰ উপৰিও বহুত কিছু এডুকেশ্যন দিয়া হয় বিনামূলীয়াকৈ একদম বিনামূলীয়াকৈ কিন্তু আৰ্ট শিকোৱাৰ কাৰণে মান্থলি 150 টকাকৈ লোৱা হয় আৰু ইয়াৰ উপৰিও আপোনালোকে যদি কিবা জানিব খোজে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব মৃণালদাৰ আপোনালোকে ধুনীয়াকৈ ফোন চোন কৰি বুজি ল'ব পাৰিব আৰু ইয়াতে এটা ৰবটিক শ্ব' হোৱাৰ কথা আছিলে ন তো তাৰ কাৰণে ৰবট বল এসেম্বল কৰা হৈ আছিল ইয়াতে সকলোৱে মিলি ছোৱালীকেইজনে মিলি মানে এসেম্বল কৰি আছিল যোনে ৰবটিক শিকি আছে ইয়াতে আৰু ইয়াতে ৰবটিক সায়েন্স বিনামূলীয়াকৈ শিকি থকা এজনী ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে মানে বৰ্তমান সময়ত যদি গোৱালপাৰা জিলাৰ এগৰাকী ভাল শিক্ষাৰ্থীৰ বিষয়ে সোধা যায় তেতিয়াহ'লে মায়াছা ফাৰজানা হাজৰিকাৰ নামটো ল'ব লাগিব আৰু এইখিনিতে মোৰ মাইকটো বেয়া হোৱাৰ আগৰ এটা ক্লিপ আছে আপোনালোকে চাই লওক আৰু এইফালে আছে মোৰ লগত এতিয়া মায়াছা আমাৰ গোৱালপাৰা এজন বহুত ব্ৰাইট ষ্টুডেণ্ট হয় মায়াছা ভালে আছা হয় আৰু লগতে এইকেইটা ভণ্টি আছে ভালে আছা তোমালোকে সকলোৱে আচ্ছা মায়াছা কি কৰি আছে এতিয়া তোমালোকে আমি এটা মটৰচাইকেলৰ প্ৰজেক্ট
বনাই আছো আৰু এটা শুটিং ৰবটো আচ্ছা আচ্ছা এইটো ৰবট ন আৰু এতিয়া মই আপোনালোকক চেষ্ট ৰুমটো দেখাই দি আছো য'ত মানে চেষ্ট শিকোৱা হয় আপোনালোকে চাব পাৰে এইফালে চেষ্ট ৰাখি থোৱা আছে এনেকৈ মানে চেষ্ট কম্পিটিশ্যনো হয় ইয়াতে আৰু চেষ্ট শিকোৱা হয় সৰু ল'ৰা ছোৱালীক আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আহি ধুনীয়াকৈ চেষ্ট শিকিব পাৰিব আৰু হৈছে ডেভিড চৌধুৰী আৰু ইয়াতে গান শিকোৱাৰ দায়িত্বটো হৈছে এওঁৰে আৰু ইয়াতে আইপেড এলেক্সা টেবলেট টিভি ফ্ৰিজ এচি ফ্ৰী ৱাইফাই সকলো সুবিধা আছে আৰু ইয়াৰ উপৰিও ইয়াতে প্ৰত্যেক বছৰ সৰস্বতী পূজা 26 জানুৱাৰী 15 আগষ্ট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এনুৱেল ডে এডুকেশ্যনেল টুৰ এনেকুৱা ধৰণৰ বহুত কিবা কৰা হয় আৰু এতিয়া আপোনালোকক এনেকুৱা ধৰণৰ এটা ৰবটৰ দাম কৈ আছো আপোনালোকে শুনি অলপ আচৰিত হ'ব আপোনালোকে এই ৰবটৰ ওপৰৰ পাৰ্টটো যে দেখি আছে অকল এইটোৰ দামে হৈছে মোটামুটি 75,000 পৰা 80,000 আৰু গোটেই মানে ৰবটটো যদি ধৰা যায় তেতিয়াহ'লে অকল এই ৰবটটোৰ দামে মোটামুটি 1 লাখ টকা হৈ যায় বাকী মায়েচাই ইয়াৰ ওপৰত কিছুমান ভাল কথা কৈছিলে কিন্তু মানে দুৰ্ভাগ্য কি কম আৰু আপোনালোকক ভালকে শুনাব নোৱাৰিলো মানে বহুত বেয়া লাগি আছে আজি এইটো মানে বাকী ক'বলৈ ভাষা নাই এতিয়া সকলোকে এবাৰ সৰি বুলি ক'ব পাৰিম কাৰণ মোৰ উপায় নাছিলে মাইকটো যেহেতু বেয়া হৈছিলে কি কম আৰু সৰি আৰু শেষত মৃণাল পদ্ম দাস ভাই আপোনাক বহুত বেছি ধন্যবাদ আজিৰ এই প্ৰগ্ৰামটো আয়োজন কৰাৰ বাবে আৰু লগতে গোৱালপাৰা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনকো বহুত বেছি ধন্যবাদ আৰু এতিয়া সবকে টাটা দিলো আৰু লগতে এই খুৰাকো টাটা দিলো মানে খুৰা ঘৰতে চাইকেলখন থৈছিলো ন তো খুৰাকো এবাৰ টাটা আৰু এতিয়া মই আপোনালোকক এবাৰ কম যে যেনেকৈ মই ভিডিঅ'টো বনাইছিলো তেনেকৈ প্ৰেজেণ্ট কৰিব নোৱাৰিলো তাৰ বাবে মই বহুত বেছি দুখিত আৰু আপোনালোকে মোক প্লিজ বেয়া নাপাব তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ৰফিক ভাই চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম সৰি আৰু এজন ছাবস্ক্ৰাইবাৰ ভাইটিক লগ পাইছিলো মানে নামটোও মই পাহৰি থাকিলো আৰু ক'ৰ পৰা আহিছিলে সেইটোও পাহৰি থাকিলো কিবা হাৰিমুৰা বুলি কৈছিল নেকি তো সবকে অলপ দেখুৱাই দিছো যাতে কোনেও বেয়া নাপায় বাকি কি কম আৰু আপোনালোকক চন্দন চামালা লাইব্ৰেৰী এ নন প্ৰফিট এণ্ড কমিউনিটি ডেভেলপমেণ্ট চেণ্টাৰ আৰু জানো আজিৰ ভিডিঅ'টো অলপ দীঘল হৈছে কিন্তু দৰকাৰী আছিল বুলি মই ভাবো আৰু যদি আপোনালোকে আৰু ইয়াৰ বিষয়ে দৃষ্টান্ত জানিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত দিয়া নাম্বাৰটোত কল কৰিব নাপাহৰিব দিয়ক